সদৌ সহকাৰী প্ৰসৱ পৰিচালিকা ধাই ইংৰাজী চমুকৈ ANM আৰু মহিলা স্বাস্থ্য পৰিদৰ্শক চমুকৈ LHS ছাৰ্ভিচ সন্থাই অহা 2019 বৰ্ষত অনুষ্ঠিতব্য ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ এতিয়াৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে। শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰি পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামস্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত বৃক্ষৰোপণ আঁচনিটোৰ আগধৰে চিকিৎসক কেমন দেৱন, ডক্টৰ আৰিবেল কামান, অল ড্ৰিম ফাণ্ড প্ৰমুখে অল আছাম লাক্সাৰী নাৰ্ছ ৱাইফ অৰ্থাৎ ANM আৰু লেডি হেল্থ ছুপাৰভাইজাৰ অৰ্থাৎ LS নেতৃবৃন্দই। উল্লেখ্য যে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ আৰু স্বাস্থ্য বিভাগৰ অধীনস্থ ছাৰ্ভিচ কৰা ANM আৰু LH সকল নিয়মীয়া প্ৰতিষেধক প্ৰদান নকৰে বুলি সাংবাদিকৰ আগত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰীনা কিলিংপিয়ে কয় যে অসমৰ অন্যান্য জিলাত কাম কৰা ANM আৰু LH সকলে নিয়মীয়া পৰিষদক তথা দৰমহা লাভ কৰি আহিছে, কিন্তু কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ অধীনস্থ কাম কৰা সকলে 2009 চনৰ পৰা এতিয়ালৈকে কেতিয়াও নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি জানিব দিয়ে। বৰ্তমানৰ 4 মাহৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত এইসকল ANM আৰু LH সকলে। সেয়েহে অনতিবিলম্বে দৰমহা নিয়মীয়াকৰণৰ দাবী জনাইছে এই সন্থাই। খেৰণীৰ পৰা ৰুমা ইংটিপি পাব্লিক প্ৰেছ। পাইছো যে চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলে মাহৰ 1 তাৰিখে দৰমহা পায় আৰু আমাৰ যেহেতু আমি গ্ৰাছৰুট ৱৰ্কাৰ আৰু আমি গ্ৰাছৰুট ৱৰ্কাৰবিলাকে মাহৰ পিছত মাহো আমি দৰমহা নাপাওঁ, গতিকে অতি দুখৰ বিষয়। গতিকে এই মুহূৰ্তত চৰকাৰলৈ অনুৰোধ যে মাহৰ দৰমহা আমাৰ মাহেকে দিয়ক, তাৰে ব্যৱস্থা কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।